এয়া যোৱা ৰাতিৰে ভাত থাকি গ'ল সৰহকৈ, সেইবাবে ৰাতিপুৱাটো সদায় ৰুটি খাই থকাই হয়। তাকে বোলো ভাতকেইটাই ভাজি দিওঁ, সকলোৱে গৰমে গৰমে খাব পাৰিম। এয়া বেটীক লিখিবলৈ দিছোঁ, যিহেতু গৰম বন্ধ 1 মাহ বন্ধ পালেই এতিয়া, সেইবাবে স্কুলৰ পৰা হোমৱৰ্ক কেইটামান কৰিবলৈ দিছে। এয়া তাইক কৰাই আছোঁ সদায় অলপ অলপকৈ। এইফালে অকণমান যেন দেখিছেনে কি কৰি আছে প্লেটখন লৈ, বৰ কচু একদম বদমাচি কৰে মানে। এইফালে ভাতকেইটা খোৱা হৈ গ'ল, এতিয়া দৰৱকেইটা খাই লওঁ। ইফালে অনলাইনত বস্তু এটা অৰ্ডাৰ দিছিলোঁ, দেখি বৰ ধুনীয়া লাগিলে, কিন্তু এতিয়া খোলাৰ পিছতে গম পাম কেনেকুৱা হয় বস্তুটো, যিহেতু ফটোটো বৰ ধুনীয়াই দেখি, তাকে মানুহজনে এয়া খুলি দিছে। এয়া এইটো ৱালত লগাই দিলোঁ, ভাবিছিলোঁ বেয়া হ'ব নি দেখিবলৈ, কিন্তু ধুনীয়াই লাগিছে। এইফালে আজি দুপৰীয়া আহাৰ কচু আৰু ব্ৰইলাৰ মাংস, এয়া চাটনি, দাইল আছে বাৰু, মই দাইল ইমান নাখাওঁ, কেতিয়াবা মন গ'লেহে খাওঁ। এয়া মানুহজন আৰু মই চাব চেণ্টাৰ আহি পালোহি। মোৰ ৰিপৰ্ট কিছুমান আছিলে ইয়াত, যিহেতু দেখুওৱা হোৱাই নাছিলে, এয়া দেখাবলৈ আহি গ'লোঁ। এয়া ঘৰ আহিয়ে হৰলিক্স একাপ বনাই ল'লোঁ আৰু আটা পিঠা অলপ বনাই লৈছোঁ, যিহেতু বহুত ভোক লাগে আজিকালি। তুমি কি কৰিছা বেটি? লাহে লাহে খোজকাঢ়। হৈছে আৰু এনেই ক্ষীণ আৰু ক্ষীণাব তাই। এয়া আজি ঘৰতে ৰঘুপতি চিনেমা লাগি গ'ল, মানুহজনে মোবাইলতে ডাউনলোড কৰিলে। বহুতৰ মুখৰ পৰা শুনিছোঁ যে ৰঘুপতিখন বৰ ভাল চাবলৈ, তাকে ভাল বুলি ক'লেতো চাবলৈ মন যায় নহয় জানো। এইফালে ৰাতিপুৱাই কালী মন্দিৰ আহিলোঁ, যিহেতু বহুত দিন হ'ল কালী মন্দিৰত শৰাই এখন দিবলৈ আছিলে। দিম কৈ থাকোঁতে মানে থাকিয়ে গৈছে, সেইবাবে আজি ভাবিলোঁ আজি শৰাইখন দি দিয়াই যাওক। আৰু সেইফালে বাপেক আৰু জীয়েক সোমাই গ'ল। এয়া মই বাহিৰতে ৰখি দিছোঁ, যিহেতু প্ৰেগনেণ্ট থাকিলে কালী মন্দিৰ একো পূজা কৰিবই নাপায়। মোৰো সোমাবলৈ মন গৈছে, কিন্তু নাপায় যে, সেইবাবে বাহিৰতে ৰখি চাই আছোঁ আৰু।